Hello everyone, welcome back to my YouTube channel. So guys, আজি মই যাব ওলাইছো মুভি চাব মানে guys ইমান দিনৰ মূৰত আজি মই ওলাইছো না ঘৰৰ পৰা। So আজি মই গৈ আছো মুভি চাব আৰু guys কি ফিল্ম লাগিছে আপোনালোকে গমে পায় ৰঙাতাপু। So guys ফিল্মখনৰ মানে ৰিভিউ দেখি মোৰ ইমান চাব মন গৈছে নহয়। So হিটো কাৰণে ভাবিলো আজি লাষ্ট ডে আজি যেটো থাৰ্সডে হয় তো হিটো কাৰণে ভাবিলো আজি চাই আহো guys আৰু কেনেকুৱা হৈছে কি হৈছে মই আপোনালোকক গুটেখিনি ৰিভিউ জনা মানে মোৰ কেনেকুৱা লাগে চাই আৰু guys ফিল্মখনত মানে পুৰা ধামাকা সিন মই দেখা পাই আছো বেলেগৰ ভিডিঅ so হিটো কাৰণে মোৰো চাব মন গল তো হেহে guys মই এটা যাব ওলাইছো ফিল্ম চাব আৰু মানে মই গৈ আছো প্ৰাগজ্যোতি হলত মানে মালিগাঁৱত আৰু so guys কেনেকুৱা লাগে কি লাগে মই আপোনালোকক গুটেখিনি জনাই আছো চাই প্লাই তো এতিয়া গাইজ গাড়ী এনেকৈ বহিলোঁ আৰু গাড়ীত বহি পেলাই ওলাই দিলোঁ এয়া গাইজ আজি মানে ৱেডাৰটো ইমান ধুনীয়া অকণমান কিনকিনকৈ বৰষুণ পৰি আছে গাইজ ইমান বেছি হেভি বৰষুণ নহয় আৰু মানে অকণমান কিনকিনকৈ পৰি আছে আৰু এয়া আমি পেট্ৰল ভৰাই ল'লোঁ গাইজ পেট্ৰলটোতো মেইন চ' সেইটো কাৰণে পেট্ৰল ভৰাই ল'লোঁ গাইজ আৰু এইফালে আমি ব্ৰিজ পালোঁৱে এডোখৰ শৰাইঘাট পালো ফাইনালি হল গাইজ আমি মানে ইমান সোনকালে আহিছো সো আছে 2:30 পৰা কিন্তু আমি আহিছো 2টা বজাত এতিয়া আহি পালো আৰু 2 PM ত সো গাইজ কোনো হাই নাই আমি ফাৰ্স্ট আহিছো কিন্তু আমি গাড়ীতে অকমান টাইম ওয়েট কৰিছো মানে ভিতৰ গৈ কি কৰিম সো এটা কাৰণে গাড়ীতে বহিছো আৰু গাইজ তো এতিয়া গাইজ ফাইনালি মানে টাইম হৈ গ'ল ভিতৰত যাবৰ কাৰণে মানে 2:27 হৈছে গাইজ তো এয়া মানে বেছি মানুহ অহাই নাছিলে তাতে আমি মানে আগতে এডভান্স সোমালোঁ গাইজ এয়া ভিতৰত সোমালোঁ আৰু ভিতৰত কিমান দুটামান চেলফি ল'লোঁ গাইজ চেলফি লোৱাৰ পিছত এতিয়া আমি ভিতৰলৈ গৈ আছোঁ গাইজ যিহেতু টাইম হৈছে আৰু মানুহ ইমান অহাই নাই তথাপিও আমি গ'লোঁ আৰু এডভান্স চ' এয়া গাইজ ভিতৰত সোমাইছোঁ চাব পাৰিছে তো গাইজ আমি মানে একেবাৰে ওপৰত বুক কৰিছোঁ টপত চাইডৰ কাৰণে এতিয়া গৈ আছোঁ যাব লাগিব আহি পাই গ'লোঁ একেবাৰে ওপৰত গাইজ এইটো চাগে ন আজি ওপৰৰ গোটেইখিনি গাইজ আমি অকলে বুক কৰিছোঁ গাইজ ওপৰলৈ যে গাইজ এইপিনে আৰম্ভ কৰি দিলে এয়া গাইজ ৰঙাতাপু মানে আজি লাষ্ট হয় চ' এয়া আৰম্ভ কৰি দিলে গাইজ হাত ধৰি নুশুবি উমেশ্বৰী বাইদেউৰ পৰা ভৈৰৱকেইটা জৰাই আনিব লাগিব বিচনাৰ তলত হ'লে বেয়া সপোন নেদেখোঁ তো ফাইনেলি গাইজ আমাৰ মুভিখন চোৱা হৈ গ'ল চ' এতিয়া আমি মুভি চাই মিনি ওলালোঁ গাইজ ভালে লাগিছে চাই কিনে তো গাইজ আমি মুভি চাই মিনি ওলালোঁ চ' মুভি চাই মানে এতিয়া মানে অকণমান বজাৰ কৰিব লগা আছিলে চ' সেইটো কাৰণে ভাবিলোঁ একেবাৰে বজাৰখিনিও কৰি লৈ যাওঁ যিহেতু আজি মানে টাইম আছে চ' সেইটো কাৰণে ভাবিলোঁ আৰু ফেঞ্চিত অকণমান এনেই সৰু সুৰা জাষ্ট ঘৰত পিন্ধা কাপোৰ এনেকুৱা বজাৰ কৰিব লগা আছিলে চ' সেয়ে মই এতিয়া ল'বৰ কাৰণে আমি ফেঞ্চিত গৈ আছোঁ গাইজ বাহিৰে চ' এয়া চাই থাকিব আৰু ফেঞ্চিত মানে কি কাপোৰ নিউ ওলাইছে চাওঁ এবাৰ যদি ভাল লাগে আপোনালোককো দেখাম মই চ' চাই থাকিব প্লিজ আৰু গাইজ এইখিনি ঠাই কাৰ প্ৰিয় মানে গাইজ ফুলৰ মানে কি ক'ম আৰু ইমান ধুনীয়া লাগে এইখিনি গাইজ আমি এতিয়া গাড়ী পাৰ্ক কৰিলোঁ গাড়ী পাৰ্ক কৰি গৈ আছোঁ খোজকাঢ়ি আৰু গাইজ এয়া আমি গাড়ী পাৰ্ক কৰি উঠাৰ লগে লগে মানে বৰষুণ দিয়া আৰম্ভ কৰি দিছে চ' বৰষুণ দিয়াৰ কাৰণে গাইজ বাহিৰৰ কাপোৰবিলাক গোটেই এনেকৈ থাকি থৈ দিছে মানে ইমান বেছি মানুহ হৈছে বৰষুণ দিলেও সেইদিনাখন থাৰ্ছডে আছিলে চ' মানুহ অলপ বেছিয়ে হৈছে তো মই ভাবিছিলোঁ যে বৰষুণ দি আছে মানুহ ইমান নহ'ব চাগে সেইটো কাৰণে গৈছিলোঁ কিন্তু গাইজ এয়া মানুহ চাব আপোনালোকে ইমান বেছি মানুহ হৈছে চ' বৰষুণ দিয়াৰ কাৰণে মানে অলপ মানুহবিলাক গোটেইখিনি মানুহ অকণমান জল্দি চাইছে চব বস্তু চ' সেইটো কাৰণে অকণমান চাব অসুবিধা হৈছে তাৰে মাজতে চালোঁ আৰু কিবা গাইজ তো মই মানে এয়া গাইজ ফাৰ্ষ্ট ট্ৰাই কৰিছিলোঁ মানে এইটো তো ভাবিলোঁ যে আহিছোঁ যিহেতু পদ এখন লৈ যাওঁ যিহেতু বহুত ট্ৰেণ্ডিঙত চলি আছে এইখন আৰু গাইজ এনেকৈ কিবা কিবি ল'লোঁ আৰু এইবিলাক চল ওলাইছে ইমান ধুনীয়া গাইজ
তো চাব পাৰিছে আৰু ইয়াতে মই আৰু ট্ৰাই কৰিলোঁ গাইজ মানে কি ইমানকেইটা ট্ৰাই কৰিছোঁ নহয় গাইজ আপোনালোকে গেছ কৰিবচোন মই কোনটো লৈছোঁ ফাইনেলত চ' এয়া গাইজ চাই আছোঁ কোনটো ভাল লাগিছে কোনটো ভাল লগা নাই আৰু তাৰপিছত নেক্সট ট্ৰাই কৰিলোঁ গাইজ এয়া আৰু গাইজ এইবোৰৰ দাম মানে ইমান বেছি নহয় গাইজ মাত্ৰ 600 হয় চ' 600ৰ পৰা গাইজ ষ্টাৰ্ট হৈ যায় চ' মই সেয়েহে মানে ইমানকেইটা পিন্ধি চালোঁ নহয় মই কনফিউজ হৈ গৈছোঁ যে কোনটো লওঁ চ' অৱশেষত মই এটা আনিলোঁ গাইজ যিকোনো আপোনালোকে দেখা পাব মই কি আনিছোঁ আৰু ফাইনেলি আমি এতিয়া ওলাই দিলোঁ ফেঞ্চি বজাৰৰ পৰা চ' এয়া গাইজ আমি ওলালোঁ আৰু মানে আৰু ঘৰত আহি থাকোঁতে গাইজ আমি আমিনগাঁৱত সোমালোঁ আমিনগাঁৱত সোমাই অকণমান মাটন অকণমান ল'লোঁ আৰু গাইজ ব্ৰইলাৰ ল'লোঁ আৰু এইকেইটা চাব পাৰিছে আপোনালোকে এয়া মাটন আৰু ব্ৰইলাৰ লৈছোঁ গাইজ মানে ঘৰত অকণমান নিম বুলি ল'লোঁ আৰু এয়া ফাইনেলি মই ঘৰত আহি পালোঁ আৰু গাইজ আপোনালোকে মোৰ প্লাষ্টিককেইখন চাই গমেই পাইছে যে এইবিলাক গোটেই ফুটপাথৰ বস্তু হয় তো গাইজ এতিয়া মই যিখিনি আনিছোঁ যি আনিছোঁ মই সেই আপোনালোকৰ লগত আনবক্সিং কৰি দেখাই আছোঁ গাইজ মানে কি ক'ম আৰু তাত মানে ইমান বেছি বৰষুণ দিছিলে চ' বৰষুণ দিয়াৰ কাৰণে মানে মই ভিডিঅ' তেনেকৈ কৰা নহ'ল গাইজ চ' মই ডাইৰেক্ট আপোনালোকক দেখাই আছোঁ মই কি আনিছোঁ এটা চাই থাকিব চ' ফাৰ্ষ্ট অফ অল মই এইটো খুলিম কি আনিছোঁ আৰু গাইজ মানে মই একো ভিতৰৰ দোকানৰ পৰা আনা নাই গাইজ গোটেইখিনি মই ফুটপাথৰ পৰা আনিছোঁ মানে বাহিৰৰ পৰা আনিছোঁ চ' গাইজ মোৰ মানে ফাৰ্ষ্ট পাৰ্চেল মানে কাপোৰটো হৈছে গাইজ এইটো গাইজ আৰু এয়া মই আনিছোঁ মানে প্লাজো গাইজ পিন্ধিবৰ কাৰণে আনিছোঁ কুৰ্তিৰ লগত চ' এয়া 200 লৈছে গাইজ মানে তলৰ পৰা আনিছোঁ আৰু বাহিৰৰ পৰা চ' এয়া হৈছে ফাৰ্ষ্ট আৰু গাইজ এয়া আনিছোঁ গেছ কৰকচোন গাইজ এয়া কাৰ হয় চ' এয়া হৈছে মানসৰ মানে এইটো মানসৰ কাৰণে আনিছোঁ গাইজ অকণমান গৰম আছে এইটো চুৱেটাৰৰো কাম কৰিব আৰু চাৰ্টৰো কাম কৰিব মানে একেলগে গাইজ মানে ডাঠ আছে আৰু চ' এইটো লৈছে 600 এয়া মানসৰ গাইজ ময়ো কেতিয়াবা পিন্ধিব পাৰিম মাজে মাজে আৰু গাইজ আৰু তাৰপিছত আৰু এয়া আনিছোঁ আৰু এয়া গাইজ এখন স্কাৰ্ফ আনিছোঁ মানে স্কাৰ্ফ শ্বল উৰা কাপোৰ যি কৰে আপোনালোকে মাও ল'ব পাৰিব আৰু ময়ো ল'ব পাৰিম গাইজ এয়া ইমান ধুনীয়া গাইজ মানে কাপোৰটো বহুত ছফ্ট হয় আৰু মানে প্লাছ কিবা অকণমান মানে ঊল টাইপৰ আৰু চ' মানে ভাল লাগিছে বহুত গাইজ এয়া কিমানমান লৈছে আপোনালোকে ভাবিব গেছ কৰকচোন ভাবি পেলাই বেছি লোৱা নাই গাইজ মাত্ৰ 200 লৈছে চ' মোৰতো মানে বহুত বেছি ভাল লাগিছে আৰু নেক্সট দেখাই আছোঁ আপোনালোকৰ এয়া গাইজ এয়া গাইজ মই ঘৰত পিন্ধিবৰ কাৰণে আনিছোঁ গৰম পেণ্ট ঘৰত পিন্ধিবৰ কাৰণে এইবিলাকো গাইজ এইটো 200 লৈছে গাইজ বেছি ইমান লোৱা নাই 200 লৈছে এয়া ভাল লাগিছে গাইজ গৰম মানে কাপোৰটো গৰম আছে আৰু নেক্সট আনিছোঁ এয়া গাইজ মই ঘৰত পিন্ধিবৰ কাৰণে আনিছোঁ এইটো চুৱেটাৰ মানে ইমান বেছিও ডাঠ নহয় গাইজ অকণমান মানে নিয়মৰ আৰু নিয়ম মিডিয়াম হয় ইমান বেছি ডাঠ নহয় গাইজ ঘৰত পিন্ধিবৰ কাৰণে আৰু গাইজ এতিয়াতো মানে ইমান বেছি ঠাণ্ডা লগা নাই মানে ইমান বেছি ঠাণ্ডা পেলোৱা নাই চ' এইটো কাৰণে মানে সেয়া আনিছোঁ গাইজ ইমান বেছি ডাঠ মানে যেতিয়া বহুত বেছি ঠাণ্ডা পৰিব তেতিয়া মই আনিম আৰু ডাঠ চাই চ' এয়া মানে ভাল লাগিছে গাইজ এইটো কিমান লৈছে গাইজ বেছি লোৱা নাই গাইজ এইটো 200 লৈছে গাইজ এয়া মানে 200 লৈছে আৰু এইবোৰ গাইজ মই ঘৰত পিন্ধিবৰ কাৰণে আনিছোঁ আৰু গাইজ লাষ্ট মানে মই যিটো বস্তু ইমান বাৰ ট্ৰাই কৰিছোঁ মই ইমান কেইখনত দোকান সোমাইছোঁ মানে ইমান কেইখন দোকানত সোমাইছোঁ মানে কি ক'ম আৰু আপোনালোকক মানে বহুত কেইটা চাই লাষ্টত মই পালোঁ গাইজ কিন্তু এটা ইনচিডেণ্ট হৈছে মোৰ লগত মানে মই গৈয়ে ফাৰ্ষ্ট যিখনত সোমাইছিলোঁ তাত মানে মই ইমান ধুনীয়া এটা পাইছিলোঁ কিন্তু
মই ভাবিলোঁ যে ফাৰ্ষ্ট গৈছোঁহে মাত্ৰ আৰু চাগে আগত গ'লে আৰু বেছি ভাল পাম চ' সেইটো কাৰণে মানে মই সেইটো ছাবচিটিত ৰাখি থৈ দিছিলোঁ আৰু মই দাদাজনক কৈছিলোঁ যে মোক এইটো ৰাখি থৈ দিয়ক মই আগৰ পৰা যদি নাপাওঁ দেন লৈ যাম তেনেকৈ কৈছিলোঁ কোৱাৰ পিছত মই দোকানৰ পৰা অহাৰ 1 মিনিট নে 2 মিনিট পিছতে বোলে বেলেগে লৈ চ' মই মানে গোটেই ফেঞ্চি বজাৰখন বিচাৰি পেলাই মই মানে ইমান বেছি ভাল লগা নাছিল সেইটো কাৰণে মই মনত ভাবিছিলোঁ যে ফাৰ্ষ্ট দেখাটোৱে মই ল'ম যিহেতু সেইটো মোৰ বহুত বেছি ভাল লাগিছিলে চ' সেইটো ল'ম বুলি ভাবি পেলাই মই মানে ফেঞ্চি বজাৰৰ বেলেগ দোকানত মই নল'লোঁ চ' তাৰপিছত যেতিয়া লাষ্ট এণ্ডিঙত গ'লোঁ তাত যে দাদা মোক দিয়ক কাপোৰটো মই ল'ম সেইটোৱে বুলি তেতিয়াতো মই মানে বেড নিউজটো পাই গ'লোঁ গাইজ মানে মই অহাৰ 1 মিনিট পিছতে বোলে বেলেগে লৈ গ'ল ত' মই এতিয়া কি কৰিম চ' মই লাষ্টত গাইজ উপায় নাপায় যিকোনো এটা আনিছোঁ আৰু এইটোও গাইজ ভালে লাগিছে ইমান বেয়া লগা নাই কিন্তু মানে গৈছোঁ যিহেতু আনিবও লাগিব মানে গৈছোঁ আৰু এইটোৰ কাৰণে গাইজ সেইটো কাৰণে মানে আনিলোঁ আৰু কিন্তু মই যিটো ফাৰ্ষ্ট চাইছিলোঁ মানে সেইটো গাইজ ইমান ধুনীয়া ৱাও আছিলে নহয় মানে তো মানে কি ক'ম আৰু গাইজ কথা আছে নহয় মানে যিটো বস্তু যেতিয়া পোৱা যায় তেতিয়াই মানে ল'ব লাগে পাওঁতে মানে লৈ ল'ব লাগে কিন্তু মই মানে ভাবিলোঁ যে আগত চাই আহোঁ যিহেতু গৈ পাইছিলোঁহে জাষ্ট গৈ পাই মানে দেখিছিলোঁ তো সেইটো কাৰণে ভাবিলোঁ আৰু অকণমান আগত চাগে ভালেই পাই যোৱা বা মানে কিবা বেলেগো পাব পাৰোঁ ইউনিক সেইটো কাৰণে মই নল'লোঁ কিন্তু নলোৱাৰ মোৰ নতিজাটো ইমান বেছি বেয়া হৈ গৈছে তো মই লাষ্ট এণ্ডিঙত গাইজ এইটো এটা কাৰণে বহুত টাইম বিচাৰিছোঁ মই আপোনালোকক পিন্ধি পেলাই দেখাইছোঁ গাইজ তো এয়া হৈছে গাইজ ফাইনেল মোৰ মানে যিটো বস্তুৰ কাৰণে মই ফেঞ্চি বজাৰত গৈছিলোঁ সেয়া মানে এয়া আনিব কাৰণে গৈছিলোঁ গাইজ কিন্তু ঠিক ঠাক লাগিছে গাইজ ইমান বেছি বেয়াও লগা নাই ঠিকে আছে কিন্তু মই যিটো ফাৰ্ষ্ট চাইছিলোঁ নহয় সেইটো মানে বহুত বেছিয়ে ধুনীয়া আছিলে ত' মই নাপালোঁ গাইজ তো এয়া আনিলোঁ আৰু তো সেইটো কাৰণে কওঁ গাইজ যিটো বস্তু যেতিয়াই পোৱা যায় তেতিয়াই সেইটো বস্তু কেয়াৰ কৰিব লাগে মানে যেতিয়া আমাৰ বস্তুটো হাতৰ পৰা গুচি যায় তেতিয়াই সেইটো বস্তুৰ বেছি ভেলুটো মানে বুজি পোৱা হয় আৰু তো গাইজ এয়া আছিলে আজিৰ ভিডিঅ' আৰু গাইজ মুভিখন চাইও মানে বেয়া লগা নাই ভালে লাগিলে কিন্তু মানে চিনবিলাক মানে মই অকণমান উলট পালট পালোঁ মানে প্ৰেজেণ্টৰ চিনৰ লগত মানে একেবাৰে হঠাৎ পাষ্টৰ চিন দিয়ে তাৰপিছত আকৌ হঠাৎ ফিউচাৰৰ চিন লগাই দিছে ত' সেইটো কাৰণে মানে অকণমান চিনবিলাক মানে মই অকণমান উলট পালট পাইছোঁ আদাৰৱাইজ ফিল্মখন ভালে লাগিছে গাইজ কিন্তু মোৰ মানে অকণমান পাৰ্চনেলি কিবা ফিল্মখন মানে চাই পেলাই কিবা আধৰুৱা তেনেকৈ